দেউতা মোৰ মালে বৰ মনত পৰিছে মা কলৈ গৈছে ন মাক লৈ আহচোন নমস্কাৰ মই ভাস্কৰ আৰু মোৰ লগত আজি উপস্থিত আছে শকুন্তলা ধাৰাবাহিকখনৰ কণমানি অয়ন গতিকে অয়ন তোমাক স্বাগতম জনাইছোঁ মোৰ চেনেললৈ আৰু তোমাৰ প্ৰকৃত নাম কি হয় বাৰু আৰ্ণৱ আকাশ মহন্ত হয় হয় মানুহে তোমাৰ অভিনয় চাইছে তোমাৰ অভিনয় খুব ভাল পাইছে গতিকে তুমি অভিনয় ক'ৰবাত শিকিছিলা নেকি নে তুমি মাৰ পৰা শিকিছা মই অভিনয় শিকিছিলোঁ সূৰ্য ক্লাবত মই প্ৰথম অভিনয় কৰিছিলোঁ সূৰ্য ক্লাবত অভিনয় কৰিছা তোমাৰ মা আৰু দেউতাৰ নাম কি হয় দেউতাৰ নাম উজ্জ্বল মহন্ত হয় মাৰ নাম সুনয়না ফুকন মহন্ত আৰু তুমি বৰ্তমান কি পঢ়ি আছা ক্লাছ 3 ক্লাছ 3 ন আৰু ক'ত পঢ়া তুমি অসম জাতীয় বিদ্যালয় ইমান কম বয়সত ইমান ধুনীয়া অভিনয় কৰিছা ইয়াৰ আগত তুমি আন কিবা ধাৰাবাহিকত অভিনয় কৰিছিলা নেকি কৰিছিলোঁ দামিনীত কৰিছিলা ন মানে তেতিয়া তুমি ইমান সৰু আছিলা এতিয়াতো বহুত সৰু ন তুমি এতিয়া ক্লাছ 3ত পঢ়ি আছা আৰু ইমান সৰু থাকোঁতে তুমি কেমেৰাৰ সন্মুখত অভিনয় কৰিবলগীয়া হৈছিলে তেতিয়া তোমাৰ কেনেকুৱা লাগিছিল ভয় লাগিছিলে নেকি নাই লগা ন আৰু মানে যেতিয়া তুমি এটা শ্বট দি থাকা বা তোমাৰ কেতিয়াবা ডাইলগ ভুল হ'ব পাৰে তেতিয়া মায়ে গালি দিয়েনে চবতে মই মাৰটোত কৰা নাই বেলেগ কাৰোবাৰ চিৰিয়েলতো কৰিছিলোঁ মানে কি কি চিৰিয়েলত কৰিছা ক'বা নেকি তুমি দামিনী তাৰপিছত পিতা পুত্ৰ সপোনত কৰিছা বাকীখিনি মনত নাই ন মানুহে তোমাৰ অভিনয় চাই বহুত ভাল পাইছে বহুত মৰম দিছে জানিবলৈ বিচাৰিব যে তোমাৰ ঘৰ ক'ত হয় মালিগাঁও গুচলা আৰু তোমাৰ বাৰ্থডে কেতিয়া 24 জানুৱাৰী ন আমাৰ সকলোৰে সপোন থাকে যে আমি ডাঙৰ হৈ কিবা এটা কাম কৰিম মানে কিছুমান অভিনেতা হোৱাৰ সপোন থাকে কিছুমান ডক্তৰ হ'ব সপোন থাকে আৰু তুমি সৰুৰ পৰাই অভিনয় কৰিছা গতিকে তুমি ডাঙৰ হৈ অভিনেতাই হ'বা নে কিবা বেলেগ হোৱাৰ সপোন আছে তোমাৰ মই ডাঙৰ হ'লে ৰবটিক চাইণ্টিষ্ট হ'ব খুজিছোঁ হয় নেকি তুমি মানে অভিনেতা নোহোৱা তোমাৰ মানে মানুহে ভাবিছে আৰু তুমি ইমান কম বয়সত অভিনয় কৰিছা ন ভাবিছে যে ই অভিনেতাই হ'ব কিন্তু মানে তুমি নোহোৱা অভিনেতা ন কিয় অভিনয় ভাল নালাগে নেকি তোমাৰ ভাল লাগে কিন্তু কি বহুত ৰাতিলৈ থাকিব লাগে আৰু মানে তোমালোকৰ যিটো টীম আছিলে শকুন্তলাৰ টীমটো আৰু তোমাৰ দেউতা আছিলে দীপাংকৰ দা মা আছিলে সুকন্যা বা গতিকে তেওঁলোকৰ লগত অভিনয় কৰি কেনেকুৱা লাগিছিলে ভাল লাগিছিলে আৰু তোমাক বেছিকৈ কোনে মৰম কৰে মানে দীপাংকৰ খুৰাই কৰে নে সুকন্যা বাই কৰে দীপাংকৰ খুৰাই হয় নেকি তোমাৰ মানে কাৰ লগত বেছি অভিনয় কৰি ভাল লাগিছে তাৰ টীমটোৰ তাতে মই বেছিকৈ দীপাংকৰ মামাৰ লগতে কৰিছোঁ হয় নেকি অৰ্ণৱ তুমি ক'লা যে তুমি দামিনীখন কৰিছিলা দামিনীত বিভুৰ চৰিত্ৰটো কৰিছিলা গতিকে তেতিয়া মানে যেতিয়া তুমি কেমেৰাৰ সন্মুখত প্ৰথম অভিনয় কৰিছিলা তেতিয়া তোমাৰ ভয় লাগিছিল নেকি নাই লগা ন যেতিয়া তুমি এটা শ্বট এটা দি থাকা আৰু তোমাৰ শ্বটটো মানে বাৰে বাৰে কেতিয়াবা ভুল হৈ যাব পাৰে ভুলৰ সময়ত মায়ে কি কৈছিলে গালি দিছিলে নে কিবা বুজাইছিলে ডাইৰেক্ট কাট কৰিছিলে একো নকয় মানে তুমি ধৰা মায়ে কৈছে বোলে তুমি এইটো কৰা তোমাৰ মানে বাৰে বাৰে তুমি ডাইলগটো পাহৰিছা বা তোমাৰ মানে ভাল হোৱা নাই নহয় মায়ে যিহেতু পৰিচালনা কৰিছে ন মায়েতো এক্টিং কৰা নাই মই যিটো গম পাইছোঁ কিন্তু মানে তোমাৰ কিবা তেনেকুৱা হৈছিলে নেকি হয় কিন্তু মাৰ আগত নহয় নেকি মা নাথাকে সেইখিনি সময়ত নেকি নহয় মায়ে ডাইৰেক্টিং কৰে নাই তাকেতো সুধিছোঁ ন মই সুধিছোঁ যে যেতিয়া মায়ে ধৰা ডাইৰেক্টিং কৰি আছে কৰি থাকোঁতে তোমাক কৈছে যে তুমি এটা ডাইলগ কৈ দিয়া কিন্তু তোমাৰ মানে ডাইলগটো মানে পাহৰিছা তুমি মানে বাৰে বাৰে পাহৰি গৈছা মানে ভুল হৈ যায় মাজত তেতিয়া মায়ে কি কয় গালি দিয়ে নেকি বোলে তই এইটো কি মায়ে আকৌ কৈছিল 2 মিনিটমান আকৌ স্ক্ৰিপ্টখন পঢ়িব দিয়ে মানে পঢ়ি কেনে তুমি মুখস্থ কৰি লোৱা আৰু কেইটা টান মানে ডাইলগত মায়ে এনে কৈ দিয়ে ন তেনেকৈ কৰা আৰু ন তুমি আজৰি সময়ত কি কৰি ভাল পোৱা ভাইটিৰ লগত খেলি ভাল পোৱা অভিনয়ৰ বাহিৰে তুমি আৰু কি কৰি ভাল পোৱা কোৱাচোন বাৰু অভিনয়ৰ বাহিৰে মই খেলি ভাল পাওঁ তাৰপিছত এই কিবা এটা বনাই ভাল পাওঁ কি বনাই ভাল পোৱা চিলভাৰ ফয়েলেৰে বস্তু কেইটামান বনাই ভাল পাওঁ কি বনোৱা ড্ৰেগনছ বনাওঁ বাকী ড্ৰেগনছ বনোৱা
তুমি ইয়াৰ পিছত কিবা ধাৰাবাহিকত অভিনয় কৰিছা নেকি ইয়াৰ পিছত মানে শকুন্তলাখনৰ বাহিৰে মানে শকুন্তলাখনৰ পিছত তোমাক দেখিবলৈ পাব নেকি অসমৰ দৰ্শকে আনিবা ধাৰাবাহিকত অঁ কিয় দেখিবলৈ পাব অঞ্জলি অঞ্জলি দেখিবলৈ পাব কি কৰিছা অঞ্জলি তুমি অঞ্জলিতো একেই সৰু চৰিত্ৰ এটা সৰু চৰিত্ৰ কৰিছে ন গতিকে অসমৰ দৰ্শকে অৰ্ণৱক আকৌ দেখিবলৈ পাব অঞ্জলি ধাৰাবাহিকখনত গতিকে অঞ্জলি ধাৰাবাহিকখন চাই থাকিব সকলোৱে আৰু তোমাৰ বেষ্ট ফ্ৰেণ্ড কোন হয় বাৰু আৰিন আৰিন ন তোমাক মায়ে বেছি মৰম কৰে নে দেউতাই বেছি মৰম কৰে মায়ে অফিচত যায় কাৰণে বেছিকৈ দেউতাই মৰম কৰে কিন্তু অহাৰ পিছত মায়ে মৰম কৰি থাকে আৰু গালি বেছি কোনে দিয়ে গালি দেউতাই বেছি দিয়ে দেউতাই গালি দিয়ে কিয় গালি দিয়ে নপঢ়াৰ কাৰণে নেকি নহয় কিহৰ কাৰণে এতিয়া হোমৱৰ্ক আহি থাকে তেতিয়া কিবা এটা যদি শব্দ ভুল হৈ যায় তেতিয়া গালি দিয়ে হয় নেকি মানে দেউতাই শিকাই দিয়া নে বোলে এইটো তুমি এনেকৈ কৰিব লাগিছিলে তুমি কিয় এনেকুৱা কৰিছা এনেকৈ কয় নেকি নহয় কেনেকৈ গালি দি শিকাইছিল সেইটো শিকাইছিল যি প্ৰেক্টিচ বহীত শিকাই দিয়ে আৰু তুমি খেলি ভাল পোৱা কি খেলি ভাল পোৱা যি খেল দিয়ে সেইটোৱে খেলোঁ হয় নেকি আৰু তুমি কি খাই ভাল পোৱা বাৰু মই আইচক্ৰীম আইচক্ৰীম ভাল পোৱা বেলেগ নাপোৱা বেলেগ ভাল নোপোৱা নেকি পাওঁ কি ভাল পোৱা ফ্ৰেঞ্চ ফ্ৰাইজ তাৰপিছত পিজ্জা সেইবোৰ অৰ্ণৱ তোমাৰ ঘৰত মাতা নামটো কি হয় বাৰু নিক নেমটো মোৰ নাম প্ৰাংশু হয় জেঠাই তাৰপিছত জেঠপেহা সেই প্ৰাংশু মাতে এনেই ঘৰত লল মাতে লল নেকি তোমাৰ মায়ে ক'লে যে তুমি নতুনকৈ মানে ডেন্স শিকিছা অঁ তুমি ক'ত শিকিছা কি ডেন্স শিকিছা মই মডাৰ্ণ ডান্স শিকিছোঁ আৰু ক'ত শিকিছা তুমি সেই গাখীৰ চপত গাখীৰ চপত তুমি কাৰ লগত খেলি ভাল পোৱা বাৰু ভাইটি ভাইটি ন ভাল আছে ন দেখাই দে তাক তোমাৰ নামটো কি হয় মোৰ নাম হিম্পাৰা মহন্ত কি পঢ়ি আছা তুমি ক্লাছ 2 যিহেতু শকুন্তলা ধাৰাবাহিকখন কৰিলা তুমি গতিকে শকুন্তলা ধাৰাবাহিকখনৰ তোমাৰ এটা ভাল লগা সংলাপ ক'ব লাগে কোৱা সংলাপ মানে মই একো নাজানো ডাইলগ মোক মানে মই এটা মাতি দিম অঁ তুমি কৈ দিলে হ'ল আৰু দেউতা মোৰ মালৈ বৰ মনত পৰিছে মা ক'লৈ গৈছেনো মাক লৈ আহচোন আৰু এই যিটো ডাইলগ ক'লা তুমি ডাইলগটো বৰ্তমান মানে অসমৰ দৰ্শকে দেখিছে তোমাৰ এক্সপিৰিয়েঞ্চ কোৱা মোৰ এক্সপিৰিয়েঞ্চ ভালে আছে ভালে ন মানে তুমি অভিনেতা নোহোৱা নেকি কিয় নোহোৱা কিয় বেয়া পোৱা কোৱাচোন অভিনেতা হয় মোক ভালে লাগে কিন্তু মানে একদম ৰাতি একদম মানে সেইটোতো হ'বই ন তুমিতো যিহেতু সৰুৰ পৰাই তুমি অভিনয় লাইনত সোমাইছা আৰু ইমান ধুনীয়াকৈ তুমি অভিনয় কৰিছা তুমি ইমান ধুনীয়াকৈ আয়ত্ব কৰিছা অসমৰ ৰাইজে তোমাক ইমান মৰম দিছে তোমাৰ অভিনয় চাই ভাল পাইছে বহুতে কমেণ্ট কৰিছে অৰ্ণৱৰ ইমান ধুনীয়া অভিনয় ইমান সৰুতে ইমান ধুনীয়া অভিনয় কৰিছে হয় নাই মই অভিনয় কৰি থাকিম আৰু সেই কৈছিল চাইণ্টিষ্টো হ'বা তুমি মানে তুমি অভিনয় মানে সমানে চাইণ্টিষ্টো হ'বা ন মানে অভিনয়টো কৰি থাকিবা আৰু মানে ঘৰত মায়ে শিকাই দিয়ানে কিবা বস্তুবিলাক ধৰা তুমি কিবা এটা পাৰা নাই কৰিব মায়ে চব চিৰিয়েলৰ আগত সেই কৈছিল ডাইলগ এটা মাতিব দিয়ে কি ডাইলগ মাতিব দিয়ে অডিশ্যনত মানে ডাইলগবোৰ যে মাতিব দিয়ে সেইয়া শেষত অসমৰ দৰ্শকক কি ক'বা যিহেতু তোমাৰ অভিনয় চাই বহুতে ভাল পাইছে মৰম দিছে কৈছে যে অৰ্ণৱৰ যিটো অভিনয় মানে বহুত ধুনীয়া কৰিছে তুমি কি ক'বা শেষত অসমৰ ৰাইজক মোক এনেকৈ মৰম কৰি থাকক আৰু চাই থাকক সেয়ে মই খুজিছোঁ ভাল লাগিলে অৰ্ণৱ তুমি মোক ইমানখিনি সময় দিলা আৰু ময়ো আশা ৰাখিছোঁ যাতে তোমাৰ যি অভিনয় যাত্ৰা এই যাত্ৰা সদায় চিৰপ্ৰবাহিত হৈ থাকক তাৰে কামনা কৰিছোঁ আৰু তুমি ডাঙৰ হৈ ভাল মানুহ হোৱা এজন দেশৰ সুনাগৰিক হোৱা তাৰে কামনা কৰিছোঁ ধন্যবাদ মোৰ ইণ্টাৰভিউ ল'ব অহাৰ কাৰণে আৰু মামাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰা নাপাহৰিব